ফ্ৰেণ্ডছ মই ব্ৰহ্মপুত্ৰৰ পাৰত সূৰ্যাস্ত চাবলৈ আহিছিলোঁ আৰু আহোঁতে মানে মই চালোঁ যে কিছুমান আদিবাসী মানুহ ইয়াৰ এইফালেদি গৈ আছে তীৰ ধনু এইবিলাক লৈ সিহঁতক লগ ধৰিবলৈ গৈ আছোঁ। অ' দাদা হেল্ল' ফ্ৰেণ্ডছ মই কিছুমান মানুহক লগ পালোঁ ইয়াত বাটৰুৱা সিহঁতে ইয়াৰ ধনু তীৰ এইবিলাক লৈছে। দাদা ক'ৰ পৰা আহিছে আপোনালোকে? বগৰীবাৰীৰ পৰা। আপোনালোকে কি মাৰে এইটো দি মানে কুচিয়া টুচিয়া কিবা মাৰে হয় নেকি? এইটো ধনু অ'কে ফ্ৰেণ্ডছ আপোনালোকে চাব পাৰে অলপ এইফালে আহকচোন। ইয়াত ধনু এইটো দি কি মাৰে? পাখি মাৰে। আপোনালোকৰ ঘৰ বগৰীবাৰী? এনে আপোনালোকৰ কিবা মানে মই সুধিব বিচাৰিছোঁ কি জনজাতি বা কিবা? আদিবাসী জনজাতি না? তো ইমান দূৰৰ পৰা আহিছে, এতিয়া ক'ত যাব? এতিয়া যাম গাড়ী লছ পালে যাম, নহ'লে ইয়াতে থাকিম। হয় নেকি? আজি কি মাৰিছে আপোনালোকে? আজি কি আজি পোৱা নাই, একো পোৱা নাই। হয় নেকি? আপোনালোকে এইবিলাক এনেকৈয়ে মানে এঠাইৰ পৰা এঠাইৰ এইবিলাক কি কৰে? এনেই মানে আহিছিলোঁ মানে প্ৰতি বছৰে আহে নেকি? প্ৰতি বছৰে আহে। আৰু এইটো মানে একদম ফ্ৰেণ্ডছ আপোনালোকে চাব পাৰে এয়া একদম কিমান এইটো ইয়াত চাওক আপোনালোকে। আৰু এইটো একদম ট্ৰেডিশ্যনেল ইহঁতে বনাইছে একদম বৰ খাতৰা একদম এইটো দি এইটো আৰু এইটো কি কৰে এইটো মাটি তেনেকৈ কুচিয়া মাছটো এইটো দি সানে। অঁ ঠিকে আছে। তেনেহ'লে যাম। বন্ধু ঘৰত কোন আছে? কোন আছে? ল'ৰা ছোৱালী? ল'ৰা ছোৱালীতো আছেই, থাকিবই। অঁ সেইটোতো হয়। ল'ৰা ছোৱালী স্কুলত যায় নাযায়? যায়। কোন ক্লাছত? এটা 3 ক্লাছত আছে আৰু এটা কমানত আছে। এটা 3 ক্লাছত এজন কমানত। আচ্ছা আচ্ছা। আপোনালোকে এনে ঘৰত কেইদিনৰ পিছে যায় ইয়াৰ পৰা? হা ইয়াতো 2 দিনে হয়। কালি আহিছিলোঁ, আজি যাম। অঁ ঠিকে আছে। তাৰপিছত এইবিলাকতো আপোনালোকৰ দেউতাকৰ পৰা বা আপোনালোকৰ দাদাৰ পৰা সেইবিলাকৰ পৰা শিকিছে? এইটো একদম আগত পৰা পৰম্পৰা আৰু কি? পৰম্পৰাৰ পৰা আছে। পৰম্পৰাৰ পৰা এইটো আছে না? আছে। অঁ ঠিকে আছে। তো এইটো আপোনালোকক ভাল লাগে না? এটা এনে আপোনালোকে মানে ইয়াৰ ওপৰত কি কাম কৰে? মানে কৰে খেতি বাতি আৰু চাহ বাগান বা এনেকুৱা? চাহ বাগান নকৰে না। চাহ বাগান নকৰে? আচ্ছা আচ্ছা। তো আপোনালোকে কি বিচাৰে নেকি আপোনালোকৰ ল'ৰা ছোৱালীও মানে এইবিলাক মানে শিকক? হা কৰে বিচাৰে? হয় নেকি? আপোনালোকৰ মানে ল'ৰা ছোৱালীবিলাক এইবিলাক জানে অলপ জানে না? জানে এইবিলাক মানে চলাবলৈ ধনু তীৰ? অঁ ঠিকে আছে। এইটো আমাৰতো মানে ৰাম বংশ না, এইটো স্বীকাৰ কৰাই লাগে আমাৰ। মানে ফ্ৰেণ্ডছ দাদাহঁতৰ মানে এইটো ৰাম বংশ, মানে সিহঁতৰ ৰাম বংশ আৰু স্বীকাৰ কৰাটো সিহঁতৰ বংশৰ পৰম্পৰা আৰু কি মানে অতীতৰ পৰা চলি আহিছে। আৰু মানে দাদাৰ ল'ৰাক তাৰপিছত ল'ৰা এনেকৈ চলি থাকিব। মানে এইটো দাদা কৈ আছে আৰু কি। অঁ ঠিকে আছে। আচ্ছা দাদা আপোনালোকে যদি মানে শিকা নাপায় তেনেহ'লে মানে কিবা এটা উদ্দেশ্য লৈ ইমান আহিছে, আপোনালোকৰ লছ নহয়? লছটো এতিয়াতো দেখা নাহে না, বস্তুগিলা আছে কি নহয়, এইটো পাম নাপাম এইটোতো কোনো গ্যাৰাণ্টি নাই। আহিলোঁ, ফুৰিলোঁ, ঘৰত গুচি গ'লোঁ। মানে এইটো সিহঁতে মানে পৰম্পৰাটো মানি বজাই ৰখাৰ কাৰণে প্ৰতি বছৰে এবাৰ কৰি ওলায় নেকি? অঁ ঠিকে আছে। তো ফ্ৰেণ্ডছ আপোনালোকে যদি দাদাৰ এই বস্তুবিলাক জানিব বিচাৰে দাদাৰ লগত কণ্টেক্ট। দাদাৰ আপোনাৰ মোবাইল নাম্বাৰ আছে নাই? মোবাইল নাই? ঘৰত নাই? কাৰো নাই? ঘৰত মোৰে নাই। মানে বেলেগতো নাজানো। অ'কে ফ্ৰেণ্ডছ, তো কথা পাতিলোঁ, আপোনালোকে চালে হা। তো মানে কি আচৰিত মানে দাদাহঁতে মানে সিহঁতৰ পৰম্পৰা যে বজাই ৰাখিছে সেইটো লৈ দাদাহঁতক মই ধন্যবাদ দিছোঁ। তো ফ্ৰেণ্ডছ বাই বাই। আজি দাদা বহুত দূৰ যাব লগা আছে। দাদা বাই। বাই। দাদা বাই। ফ্ৰেণ্ডছ আজি মোৰ ইমানেই ভাগ্য ভাল যে আজি মই ইয়াত ব্ৰহ্মপুত্ৰৰ পাৰত মানে এই মানুহবিলাকক দেখা পালোঁ। আপোনালোকে দেখিলে যে গ'ল আদিবাসী মানুহবিলাক যে গ'ল মানে সিহঁতে এতিয়াও মানে এনেকৈ এঠাইৰ পৰা আন ঠাইলৈ গৈ স্বীকাৰ কৰে। মানে সিহঁতৰ যিটো পৰম্পৰা সেই সিহঁতে বজাই ৰাখিছে, চৰাই চিৰিকটি মাৰে। তাৰ উপৰিও মানে সিহঁতে মানে ফ্ৰেণ্ডছ
এইটো এটা হানা বস্তু আছে, সেইটো যে কুচিয়া মাছ যিটো কয় আমালোকে সেইটো মাৰে ব্ৰহ্মপুত্ৰত এই ঠাইবিলাকত মানে মাৰি ফুৰে। তো আচৰিত জীৱন যাপন কৰে সিহঁতে, মানে আৰু কি ক'ম। কিন্তু ফ্ৰেণ্ডছ সিহঁতৰ যিটো জীৱনৰ যিটো সংগ্ৰাম সেইটোক মই মানে সকলো সময়তে শ্ৰদ্ধা কৰোঁ। ফ্ৰেণ্ডছ আপোনালোকে দেখিলে আধুনিক মানে লাইফষ্টাইলৰ পৰা কিমান দূৰত সিহঁতে থাকে। সিহঁতৰ যিবিলাক যন্ত্ৰ মানে যিবিলাক বস্তু বনাইছে সেইবিলাক একেবাৰে প্ৰকৃতিৰ মানে বাঁহেৰে কিহেৰে যে ধনু বনাইছে বা কি বনাইছে, মানে এতিয়াও সিহঁতৰ স্বীকাৰ কৰা মানে যিটো কৌশল সেইটো সিহঁতে মানে জগাই ৰাখিছে। অতীজৰ সিহঁতৰ মানে পৰম্পৰাগত সেইবিলাক কি আছে হয় না মাছুত, সেইবিলাক সিহঁতে এতিয়াও বজাই ৰাখিছে। তো ফ্ৰেণ্ডছ মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল আৰু মোক জনাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ভিউৱাৰ্ছ।